মোৰ চশমাযোৰ ক'ত থলো? ফোনটো অথনিৰে বাজিছে, ধৰিব পৰা নাই। কি যে কৰি থাকে, নিজেই যাব লাগিব এতিয়া। এই চকীবোৰো কেনেকৈ থয় নহয়। আৰু তোকেইতো মাতি আছিলো, এই চশমাযোৰ ক'ত আছিল? কি মোৰ মূৰৰ ওপৰতে আছে। এই দেখিছনে বাৰু? তোক মিছাতে এনেই গালি গালাজ পাই আছে। কোনে ফোন কৰিছিল? কি অফিসে ফোন কৰিছে? এই বেমাৰৰ দিনতো যে অফিসে আমাৰ লৈ খবৰ কৰিছে। মই আকৌ কি ভাবিছিলো জানো? আমার আকাশে ফোন করিলে নাকি? আজি বহু দিনে হল, তার কোনো এটা খবরেই নাই। এই বুঢ়া বাপেকটোৱে কেনেকৈ খাইছো, কেনেকৈ কি কৰিছো, সি এবাৰ খবৰ লব নালাগে? আহিব পৰা নাই সেইটো মই বুজিছো, কিন্তু ফোন এটাতো সি কৰিব পাৰে। এই কোনোবা অহা যেন পাইছে। যাচোন যা মোনাই, কোন আহিছে চাগৈ। কোন মোনাই? মাষ্টৰ, আহক আহক আহক, বহক। কি কৰিব আৰু, এনেকৈ আছো দিয়ক। আপোনালোকৰ ভালনে? আমাৰনো কি আৰু, আপোনালোক হল চাকৰিয়াল মানুহ, সাধাৰণ নাটক কৰি স্কুল এখন চলাই কিবাকৈ খাইছিল। এই মহামাৰীয়ে সকলো শেষ কৰি পেলালে, বুজিছে মাষ্টৰ? বাৰু আপোনালোকৰ চাগে ভালেই ন? নকব আৰু, আকাশৰ কথা সুধি লাভ নাই। আজি বহু দিনেই হল, তাত কোনো এটা খবৰেই নাই। বুঢ়া বাপেকটো মৰিলো দে আস্ত, তাত কোনো এটা খবৰ নাই। এইফালে বজাৰত জুই চাই দাম, কি কৰিব বাস্তৱ? আমাৰ দৰে মানুহে সেই বজাৰলৈ যাবলৈকে ভয় লাগে, চিন্তা কৰিবলগীয়া হয়। তাকে ভাবো মাজে মাজে, সীমাহীন কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি সিহঁতক পঢ়াই ডাঙৰ চাকৰিয়াল কৰিলো মাষ্টৰ, কিন্তু দুৰ্ভাগ্য সিহঁতক মানুহ কৰিব নোৱাৰিলো মাষ্টৰ।